মুছলমান অপৰাধী হলে এনকাউন্টাৰ কিয় এতিয়া বুলডোজাৰ চলিব নে গুলি চলিব নে হিন্দু অপৰাধীৰ বাবে এৰি দিব অপৰাধীৰ কোনো ধৰ্ম নাথাকে আইনৰ চকুত সকলো সমান হোৱাৰ কথা কিন্তু বাস্তৱত হসাকৈ তেনেকুৱা হৈছে নে ৰাম মন্দিৰৰ দানৰ ধন হেৰফেৰক লৈ কেন্দ্ৰীয় চৰকাৰক তীব্ৰভাৱে আক্ৰমণ কৰিছে আসাদুদ্দিন ওবৈসীয়ে নমস্কাৰ মই শুভম আজি লৈ আহিছো ৰাম মন্দিৰৰ চান্দা কেলেংকাৰীক লৈ আসাদুদ্দিন ওবৈসীৰ টাৰ্গেটৰ কথা ওবৈসীৰ প্ৰশ্ন যদি 200 কোটিতকৈও অধিক টকাৰ হেৰফেৰৰ অভিযোগ আছে তেন্তে এতিয়াও কঠোৰ একশন কিয় নহল এফআইআৰ কোড বুলডোজাৰ কিয় নচলে बुलडोजर चलेगा या गोली चलेगी এনকাউন্টাৰ বা কঠোৰ ব্যৱস্থা কেৱল এটা সম্প্ৰদায়ৰ বাবে নেকি মুছলমান অপৰাধী হোৱা হলে তো ইমান দিনে এনকাউন্টাৰ হৈ গল হয় দেখত আইনৰ প্ৰয়োগ একে ধৰণে নহয় মুছলমান অভিযুক্ত হলে তৎক্ষণাত কঠোৰ ব্যৱস্থা আনহাতে প্ৰভাৱশালী লোক বা সংখ্যাগৰিষ্ঠ সম্প্ৰদায় জড়িত থাকিলে তদন্ত লেমিয়া হয় কিয় তদন্ত 150 জনতকৈ অধিক লোকক জেৰা কৰা হৈছে 2 কোটি টকাৰ নগদ ধন উদ্ধাৰ কৰাৰ দাবী গুবৰৰ ভিতৰত 40 লাখ টকা লুকুৱাই ৰখা হৈছিল বুলিও তদন্তত অভিযোগ উত্থাপন হৈছে এতিয়ালৈকে 8 জনক গ্ৰেপ্তাৰ কৰা হৈছে ৰাম মন্দিৰৰ দান কেলেংকাৰীক লৈ একশন হবনে নহয় বুলি প্ৰশ্ন আসাদুদ্দিন ওবৈসীৰ অপৰাধীৰ শাস্তি কেৱল মুছলমানৰ বাবে নেকি হিন্দুৱে অপৰাধ কৰিলে কিয় এৰি দিয়া হয় আইন সকলোৰে বাবে সমান হ'ব নে পুনৰ আৰম্ভ হ'ব ৰাজনীতি চৰকাৰক পোনপটীয়া প্ৰশ্ন ওবৈসীৰ আস্থাৰ নামত সকলো ঢাকি ৰাখিব নেকি এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ওবৈসীয়ে अब नहीं मालूम हम तो इंतजार में हैं कि एफआईआर कब होगा और एफआईआर के बाद किसका घर तोड़ा जाएगा किसका घर तोड़ा जाएगा बुलडोजर चलेगा या गोली चलेगी आस्था की बुनियाद पर आपने सब कुछ कर दिया अब आस्था की बुनियाद पर क्या यह भी बर्दाश्त किया जाएगा ये सरकार को तय करना है एफआईआर क्यों नहीं हो रहा है और फिर एफआईआर अगर होगा तो या गोली चलेगी पैर पे या बुलडोजर चलेगा घर पे क्योंकि ये तो सिर्फ मुस्लिम समाज के ऊपर ही चल रहा है ना उत्तर प्रदेश में सब उस चल रहा है क्या आप देख लीजिए कि रोड पे नमाज नहीं पढ़ना जब किसी मजहबी यात्रा होती है तो दुकानें बंद कर देना आपने तो रूल ऑफ लॉ को भुला दिया उत्तर प्रदेश में रूल बाय गन से सरकार चल रही है तो अब रूल बाय गन से चल रही है तो फिर इसमें क्या हो रहा है बताइए যদি অভিযোগ সত্য তেন্তে ই কেৱল আৰ্থিক কেলেংকাৰী নহয় ই কোটি কোটি ভক্তৰ বিশ্বাসৰ লগত কৰা বিশ্বাসঘাতকতা আৰু যদি চৰকাৰে এই ঘটনাটো সমান কঠোৰতা নেদেখুৱায় তেন্তে আইন সকলোৰে বাবে সমান বুলি কৰা দাবীও প্ৰশ্ন সন্মুখীন হ'ব দেশবাসীয়ে এতিয়া এটা কথা জানিব বিচাৰে আইনৰ হাত হসাকৈ সকলোৰে ওচৰলৈ সমানে যায় নে তাৰ দিক ৰাজনীতি আৰু পৰিচয় নিৰ্ধাৰণ কৰে